Hello guys, আজি মুনৰ ব্লগত আমি স্টার্ট কৰিছো ব্লগটো এঠাইলৈ গৈ আছো আপোনালোকে সকে ফাইনালি পাই গলো মানুহজনক ও বাপ ৰে বাপ 2 ঘন্টাৰ বেছি ৰখলা আহতে এইজন কি ব্লগ বনাই আছে তাৰ চেনেলৰ পৰাই মই কৰি আছো তো যিকি নহতে বলক আৰু গাইস মানছি 2 দিন কাঞ্চি পাৰ্কত যাওয়াৰ কাৰণে ফাইনালি আমি অকন্না আৰু মই আলোচনা কৰি কেনে ভাবলো কি আজি যেকি নহক ৰবিবাৰ লৈ যাও তো মোক ফুৰাব চুৰাব নেনিয়ে ইহঁতে ভাল নহয় কিন্তু মোৰ আছিল দে আৰু মোৰ অকন্না ভাল আৰু মানসি ক্যামেৰা কৰি আছে আৰু মই পিছফালে বহি আছো তো যিকি নহক আমি এতিয়া গৈ আছো পাৰ্কত আপোনালোকে দেখা পাব পাৰ্কত কি হয় গোটা হিন্দি দেখাম আপোনালোকক তো চাই থাকক ভিডিওটো শেষলৈ আৰু বহুত জ্বালা দিছি গাইছ ইয়াতে মই আজি 2 ঘন্টা ৰখাইছি হি আমাক ৰখাইছে তাৰ বলে মেকআপ কৰা হোৱা নাই পাৰ্কত যাব ফাইনালি আহি পালো আমি ঘুমাইছো সবে ক্যামেৰা লৈ আহিছে তো যিকি নহক যে আমি গাড়ীখন পাৰ্কিং কৰি কেনে ভিতৰত গৈ আছো আপোনালোকক দেখাই আছো ভিতৰৰ পৰিবেশখিনি এটো সাথে আছে মাছ মানে পুখুৰীত পানী বাঢ়িছে এইবিলাক মাছ হয়তো আপোনালোকে ক্যামেৰাত দেখা না হেনেকে তো মাছটো এতিয়া মানসি বুলে জতে নিব আৰু মাছ মারবে ইয়াতে বান্ধি থৈ দিব 3 দিনক লাগি দিনৰ আশা এটা পূৰণ হল বহুত ভাল লাগছি আহি তো তাৰ লগত আমো আহিব পাৰিছো আমাৰো ভাল লাগছি যিকি নহক তাইৰ খুজগতে যেতিয়া আহিব পাৰিছো আমাক এৰি যাই আছে আগে আৰু গাইস পিছফালে কিবা আছে দুটা তো গাইস অকন্ডা উল্টিছি আহি কেনে তো যিকি নহক ভাল লাগছি বুলে অলপ এই থাক দে অলপ টাইম गजब बेइज्जती है অকন্ডা ভাল পাইনে তো আনবে নলে গাইস লাইজ নে তার এই গেলি হল যে অকন্ডা উঠলি হল তাত না শিখে তার সিমান বস্তু নাছিল কিন্তু এতিয়া বহুত বস্তু আনিছে ইয়াত তো নতুন নতুন বস্তু সেলফি তুললো অলপ আৰু মানসি খুদিল কেনেকুৱা লাগিল আহি কেনে বহুত ধুনীয়া লাগিছে ভাল লাগিছে তাৰ কাৰণে বেচাৰাটোক আহি এখন আহিব পাৰিছো কাৰণ সি এটা ব্লগ বনাইছিলে তাৰ ব্লগৰ জৰিয়তে আমি ইয়ালৈকে আহিছো থ্যাঙ্কস টু মুন বেছিভাগ প্ৰেমিক প্ৰেমিকা হে গাইস ন ভাল লগা নাই কাৰণে ভাল লাগা নাই আমাৰ बड़ा हरामी हो बेटा থ্যাঙ্ক ইউ পাৰি জিৰা ৰয় কিবা এটা মানে পইচা লয় আৰু তো হ্যাঁ মিহিকে লয় 100 টাকা লয় 1 ঘন্টাত বুজাই নুবুজাই আৰু ঘৰত থাকলি হল আৰু এইটো সাথে মানে আমি এইটো ৰাস্তাৰে গৈছো যতে কিন্তু আমি গম পোৱা নাছিলো ইয়াত যে সাপৰ গাটা আছে মানে বহুত পোৱালি আছে ইয়াত সাপৰ নাই বুলি গলো 50-60টা মান আছে পোৱালি আৰু গাইস পাৰ্কৰ ভিতৰত বহুত মানে সৰু সৰু সাপৰ পোৱালি ওলাইছে তো পোৱালি ওলাৰ কাৰণে মানসি বিৰাট ভয় খাইছে পলাই দিলো মিটাৰ পৰা তো ভয় খাব লগা একো নাই বাৰিষা সিজন এনে ওলায়ে সাপ সাপ তো যিকি নহক সিহঁতক উদ্ধাৰ কৰিছে ভাল লাগিছে আৰু এনেকে পাৰ্কত আন্ধাৰ হৈ আহিল এতিয়া আমি ঘৰত যাব ওলাইছো
তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা মাৰি দিব আৰু কমেণ্ট এটা কৰি দিব নে কি?